সরোজ দাদা কেন আছে গাইস স্পেশাল মত ও বিক্রম দাদা কেন আছে ভালো আছে না বঢ়িয়া আজি এইটো আমাৰ বন্ধ হৈ আছে মানে শ্বাস টাস নাছিল তো এই কাৰণে বন্ধ হৈ আছে আৰু যে আপোনালোকে এইবিলাক প্লাষ্টিক দেখা পাইছে এইবিলাক এটা নথৌতো আমি এতিয়া ধুনীয়াকৈ পানী চানী দিওঁ অলপ ইফালে ইমান নকৰবি মোকে দিজাৰ কথা এইফালে আজি মানে পুৰা এটা খানা হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকক হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো কি খবৰ গাইছ আৰু বহুত দিনৰ মূৰত লং ভিডিঅ' বনাবৰ কাৰণে ৰেডি হৈছোঁ তো বাকী এইফালে দেখা পাইছে পিছফালে ধুনীয়াকৈ মানে বেডমিণ্টন খেলোঁ আমি তো ভাবিছোঁ আজি আপোনালোকক অলপমান ৰাতিৰ দৃশ্যটো দেখাওঁ কেনেকুৱা কি মানে হয় এইফালে চাওক আজি আৰু বতৰটো কি ধুনীয়া হৈছে আৰু এইফালে চাওক একদম মানে ধান চান কাটি ৰেডি আপোনালোকক অলপমান দেখুৱাই দিছোঁ এইফালে চাওক এইফালে অলৰেডি শেষে হৈ গ'ল এইফালে আছে আৰু এইফালে চাওক এই চাওক গাইছে এইফালে ধুনীয়াকৈ মানে জুইটো ধৰা হয় ৰাতি আপোনালোকক ৰাতিৰ পৰিৱেশটো আজি আপোনালোকক দেখুৱাইছোঁ এতিয়া ভাবিছোঁ আজি মেগী চেগি খাম অলপ চাওক না গাছ বম প্ৰকাণ্ড গাছ হৈ গৈছে ককুল গাছডাল এতিয়া ধুনীয়াকৈ বহা চিট আছে এইফালে আছে দিবাকৰ দা কিবা ক'বি নেকি একদম কি কম ঠাণ্ডাই লাগছে না গৰমে লাগছে গাছ এতিয়া ধুনীয়াকৈ গধূলা হৈ গ'ল আৰু গধূলি এইফালে বিক্ৰম দাদা সৌৰভ দাদা ধুনীয়াকৈ খেলি আছে আৰু এইফালে ধুনীয়াকৈ আমাৰ মেগী পুনৰ কাৰ্যসূচীটো চলি আছে দেখা পাইছে এইফালে আজি মানে পুৰা এটা খানা হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকক পানী গাইছ এতিয়া মই যাইছোঁ পানী আনিবৰ কাৰণে এইফালে কিমান লাগিব এক বটল তো গাইছ এতিয়া পানীটো আনি লওক তাৰপিছত লগ পাইছোঁ আপোনালোক তো গাইছ বাকী একো নাই এইফালে ধুনীয়াকৈ দেখা পাইছে পিছফালে এতিয়া ধুনীয়াকৈ পানী চানী দিওঁ অলপ হ'ব না নহয় গাইছ খানা এইফালে টচ আৰু ধুনীয়াকৈ মছলা পৰি গ'ল নাই গাইছ পানী পূৰা একদম জোখত হৈ গৈছে দিছে কাই মই হ'ব না নহয় ৰ'ব আৰু এইফালে আমাৰ দেখা পাইছে চব আছে গিলাচ চিলাচ কাট আৰু গাছ এইফালে পথাৰৰ মাজত মানে কিবা এটা চাউণ্ড আহি আছে কি বা চাউণ্ড মানে ধৰিব পৰা নাই তো ভয়ো লাগে তো একো নাই মানুহ আছে কেইজনমান টেনশ্যন নহয় বেলেগ এটা টচ দেখুৱাইছোঁ আপোনালোকে চাব এই চাওক পোহৰ চাওক এবাৰ কোনফালে কি আছে চব দেখাম আনকি গাইছ ভূতো দেখাবা মেতে ভূত যদিও আছে হোৱাইট ইংলেণ্ড হৈ আছে পোহৰ চাওক এবাৰ এইফালে চাওক আৰু এইফালে আমাৰ কমপ্লিট হৈ গ'ল ধুনীয়াকৈ এইফালে ধুনীয়াকৈ মেগী কমপ্লিট আমাৰ এতিয়া ধুনীয়াকৈ মেগী ভগা হৈছে দে ইয়াকে দিছোঁ আৰু গোটাই আজি একদম পাৰফেক্টকৈ ভাবাবি দেই অলপ ইফালে ইমান নকৰবি মোকে দিজাৰ কথা গাইছ পোহৰ চাওক নাই একবাৰ ৰাতি অহাই ইফালে বাৰে পোহৰ সিফালে বাৰে পোহৰ জোনাক গোলা লাগাচোন কি নাম জোনাক গোলা আৰু যে আপোনালোকে এইবিলাক প্লাষ্টিক দেখা পাইছে এইবিলাক এটা নথৌতো আমি মানে এইখিনি জানে ইয়াতে আমি কালি আৰু পূৰা দিম মানে এইখিনি অলপ চাফা কৰি আছোঁ ধুনীয়াকৈ লেতেৰা হৈ থাকিলে ভাল নালাগে না
তো গাইছ আমাৰ ধুনীয়াকৈ এইফালে মেগী চেগি ৰেডি হৈ গ'ল এইফালে খৰচ দাদা কেনে হৈছে গাইছা স্পেচিয়েল মদ এইফালে আছে পলাবা লাগছে কিবা এটা বিক্ৰম দাদা কেনে হৈছে ভাল হৈছে না বঢ়িয়া সৌৰভ দাদা কেনে হৈছে ক'ত পলাবা লাগছে ৰ কালি ভাইৰেল